মাকৰ মোবাইলেই কাল হ'ল। মাকৰ মোবাইলত এনেটি ভিডিঅ' দেখিছিল পুত্ৰই, যাৰ বাবে সকলো থানবান হৈ গ'ল। এইখন অসমৰ এটা প্ৰান্তৰ ভয়ংকৰ ঘটনা। মানৱ সমাজক লজ্জিত কৰিছে এই খবৰে। ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্য গহপুৰৰ কোঠাই চুকত। মোবাইলত বুমনিয়ে বেয়া লেতেৰা ভিডিঅ' পাইছে, এই ভীমে দিছে ভিডিঅ'বোৰ, লেতেৰা ভিডিঅ' পাই বুমনিয়ে পাই পেলাই থানালৈ দিলে। তাৰপৰা থানাই ননী আৰু বুমনি কি অপমান কৰিলে নকৰিলে আমি নাজানো সেইখিনি, কিন্তু ৰাতি বুমনি মাকে মাৰিছে আৰু কোনে মাৰিব? জীয়েক আৰু জোৱাইকৰ কাৰণে লাষ্টটো মাকে কিয় নাচালে? যদি মাকে মৰা নাই কিয় লাজ নাচালে? কি মাকে যদি ৰাস্তা পাতে নাহিলে? তাই দুনিয়া মতা মানুহ ভাল পাব, তাই দুনিয়াৰ লগত থাকিব, পিতেকক অশান্তি কৰিব। মাতৃৰ ওপৰতো সন্দেহ গাঁওবাসীৰ। যুৱকৰ মৃত্যুত আঙুলি টোৱাইছে ৰাইজে জি আৰু জোৱাইৰ ওপৰতো। মা মোবাইলৰ পৰা দিয়ে, মই মা মোবাইলটো চাওঁতে বোলে ভীমে ইমান বেয়া মালে মেছেজ দিছে। মাক মই সোধাত মায়ে মোক ডাং খাই আহিছে, মাক মই গটা এটা মাৰি দিছোঁ, ডিঙিত চেপা মাৰি দিছোঁ। মোক সেইটো কাম তুমি কিয় কৰিলা? সেইকাৰণে থানাক মই গোটেইখিনি মই মোবাইলৰ সেইখিনি মই দেখুৱাই দিওঁগৈ। সেইটো চাই পেলাই সি মাথাই কাম নিদিয়ে যে এইটো কাম কৰি দিছে। সমগ্ৰ ঘটনা এতিয়া হৈ পৰিছে ৰহস্যজনক। যোৱাকালি কি হৈছিলে, মাকৰ মোবাইললৈ এই আমাৰ গাঁৱৰে বেলেগ এজনৰ তুলসী বৰা বুলি কয়, তেখেতৰ মোবাইলৰ পৰা অশ্লীল ভিডিঅ' আৰু ভিডিঅ' কলিং কৰাৰ সম্বেদ পাইছিলে পিতেকে, সূৰুজমণি শইকীয়া, আজি যোন মৃত্যু হ'ল, তেখেতে সম্বেদ পাইছিলে। তাৰপিছত পাই পেলাই মাকৰ লগত কাজিয়া লাগে, আৰু কাজিয়া ভিত্তিতে মাকে গৈ পেলাই থানাত মানে জনায়গৈ। তেওঁলোক ঘৰলৈ আহি পেলাই আজি ৰাতিপুৱাহে আমি শুনা পাইছোঁ এনেকুৱা। এতিয়া কি কাৰণত কেনেকুৱা হৈ গ'ল, মাক জীয়েক এনেকৈ কৈ মিলি পেলাই তাৰ মানে বহুত অত্যাচাৰ, মেণ্টেলি বহুত অত্যাচাৰ চলিলে। ঘটনাস্থলীত ইতিমধ্যে উপস্থিত হৈছে আৰক্ষী, অব্যাহত ৰাখিছে তদন্ত।